পৃথিৱীত থকা ইণ্টাৰনেট ইউজ কেনেকৈ কৰিব লাগে এই কথাটো সবে জানে, কিন্তু কেতিয়াবা বাৰু আপুনি ভাবিছেনে মাৰ্চত ইণ্টাৰনেট ইউজ কৰাৰ কথা? বহুতো স্পেচ এজেঞ্চি আৰু সাইণ্টিষ্টৰ দ্বাৰা মাৰ্চত নিউ টেকনলজি ইউজ কৰি কেনে ইণ্টাৰনেট ডেভেলপ কৰাৰ কথা ভাবি থকা হৈছে। চন 2001 পিছৰে পৰা বৰ্তমানলৈকে মাৰ্চ অডিচি স্পেচ ক্ৰাফ্ট ইউজ কৰি কেনে মাৰ্চ আৰু আৰ্থৰ কমিউনিকেশ্যন মেইনটেইন কৰি ৰখা হৈছে। এই স্পেচ ক্ৰাফ্টৰ পাৰ্পছ হ'ল এতিয়ালৈকে মাৰ্চত ষ্ট্ৰং ইণ্টাৰনেট ডেভেলপ নোহোৱা বাবে আৰ্থ আৰু মাৰ্চৰ মাজত ইনফৰমেশ্যন শ্বেয়াৰ কৰা। বৰ্তমান সময়ত মাৰ্চ এক্সপ্ল'ৰ কৰা এষ্ট্ৰনটৰ মাজত ষ্ট্ৰং কানেকশ্যন বজাই ৰখাৰ বাবে ইণ্টাৰনেট ডেভেলপ কৰাৰ কথা ভাবি থকা হৈছে। কিছু সাইণ্টিষ্টৰ থিয়ৰী হিচাপে মাৰ্চত এক ধৰণৰ ছেটেলাইট নেটৱৰ্ক ডেভেলপ কৰাৰ কথা ভাবি থকা হৈছে আৰু এই প্ৰজেক্টৰ ওপৰত বেছ কৰি কেনে 80তকৈও বেছি ছেটেলাইট মাৰ্চৰ অৰ্বিটত লঞ্চ কৰা হ'ব। এই ছেটেলাইটৰ মেইন এইম হ'ব ইণ্টাৰনেট গ্ল' কৰি চিধা মাৰ্চ এক্সপ্ল'ৰ কৰি থকা এষ্ট্ৰনটলৈ পঠিয়াই দিয়া। মিনিং হ'ল যদি এতিয়া আপুনি মাৰ্চ এক্সপ্ল'ৰ কৰি আছে আৰু আপোনাক কিবা ইনফৰমেশ্যন লাগে য'ত আপোনাৰ কোনো 5G কানেক্টিভিটি আৰু ব্ৰডবেণ্ড ছাৰ্ভিচ নাই, তেনেহ'লে আপুনি মাৰ্চ ইণ্টাৰনেট ইউজ কৰি কেনে মাৰ্চ ছেটেলাইট ফ্লিটৰ পৰা ইনফৰমেশ্যন কেপচাৰ কৰি ল'ব পাৰে। বৰ্তমান সময়ত এইবোৰ থিয়ৰীহে, ৰিয়েলিটি নহয়। সাইণ্টিষ্টৰ ধাৰণা মতে ইন ফিউচাৰ মাৰ্চ ইণ্টাৰনেটৰ কাৰণে আগত আমাক কিছু হাই এডভান্স ছেটেলাইট বিল্ড কৰিব পৰা হ'ব লাগিব, য'ত এডভান্স ফিচাৰ্ছ আৰু হাই ষ্ট'ৰেজ কোৱালিটি পোৱা যাব। এই ইমাৰ্জেঞ্চিত বহুত ইউজফুল হ'ব, যেনেকুৱা এষ্ট্ৰনটৰ ক্ৰিটিকেল চিচুৱেশ্যনৰ সময়ত, ইন ফিউচাৰ মাৰ্চ এক্সপ্ল'ৰেশ্যনৰ সময়ত। ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবৰ বাটনটো টিপি দিয়ক। বহুত বহুত ধন্যবাদ।